নমস্কাৰ বন্ধুসকল। বন্ধুসকল, কোনে নিবিচাৰে ভাল ব্ৰেণ্ড, ভাল পিকচাৰ কোৱালিটি, ভাল ফিচাৰ থকা চেলফোন এটা কিনিবলৈ। কিন্তু এইবোৰ কৰিবলৈ যাওঁতে আমি স্মাৰ্টফোন কোম্পানীটোৰ কথা ভাবোঁ। কিছুমান স্মাৰ্টফোন কোম্পানীৰ স্মাৰ্টফোনবিলাক ভাল কিন্তু দাম বহুত বেছি, কিছুমানৰ দাম কম কিন্তু ফিউচাৰ কম। কিন্তু এইবাৰ আপোনাৰ মনৰ আশাই পূৰ কৰিব চামচুং কোম্পানীয়ে, কিয়নো চেমচাং গেলেক্সি F22 লেটেষ্ট ফোন এটা ক্ৰয় কৰিব পাৰিব শীঘ্ৰে। এই ফোনটো যোৱা 6 জুলাই তাৰিখে মুকলি কৰা হৈছে। আমি আজি কথা পাতিম এই লেটেষ্ট স্মাৰ্টফোনটোৰ বিষয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম নিয়াৰ নীলিম। আপুনি চাই আছে ড্ৰিম টেকনিকেল হাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ দিওঁ, এইটো কোনো স্পনচৰ ভিডিঅ' নহয়, যিহেতু এইটো এটা টেকন'লজিৰ বস্তু, গতিকে এই টেক নিউজটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বন্ধুসকল, চেমচাং কোম্পানীৰ এই গেলেক্সি F22ত সকলোৰে পচন্দৰ ফিউচাৰ আছে। ই যেনেকৈ ফটোগ্ৰাফী কৰা সকলোৰে পচন্দৰ, ঠিক তেনেকৈ অফিচিয়েল বহু কাম কৰিব পৰা ই এক মিনি লেপটপৰ নিচিনা, কিয়নো ইয়াত আছে বহুত ভাল এটা প্ৰচেছৰ। সেয়া হ'ল মিডিয়াটেক হেলিঅ' G80, যাৰ জৰিয়তে ইণ্টাৰনেল ষ্ট'ৰেজ 1 TB লৈ বঢ়াব পাৰিব। ডাটা মেজাৰ্ছৰ তালিকাখন ইয়াত আহি আছে। ভাবক, আমি বেছিভাগ মোবাইলতে শুনো যে এক্সপাণ্ডেবল মেমৰি 64 GB বা 128 GB লৈ বঢ়াব পাৰি, কিন্তু ইয়াত এই স্মাৰ্টফোনটোত এই সুবিধা TB লৈ অৰ্থাৎ টেৰাবাইটলৈ বৃদ্ধি কৰিব পাৰিব। আৰু আপোনালোকে জানে, ভাল গেমিং কৰিব পৰা মোবাইলত বেটাৰীবোৰ 5000ৰ পৰা 6000 mAh পাৱাৰ থকা বেটাৰী থাকে। এই ফোনটোতো 6000 mAhৰ বেটাৰী থাকিব। দামৰ ক্ষেত্ৰত কি কৰিব পাৰিব, ICICI বেংকৰ কাৰ্ড ব্যৱহাৰ কৰিলে 1000 টকা ডিছকাউণ্ট পাব। মোবাইল ৱাচ প্ৰাইচৰ লিষ্টখন আহি আছে ইয়াতে স্ক্ৰীণত, আৰু আপুনি এই তথ্যটো ৱেবছাইটত গৈও চেক কৰিব পাৰিব, samsung.co.in বুলি টাইপ কৰি গুগলত। আপুনি যদি ICICI বেংকৰ কাৰ্ড ব্যৱহাৰ কৰে তেন্তে 11499 টকাতে ইমান ভাল ফোন এটা পাব। ইয়াত কি কিনো ফিচাৰ আছে চাওঁ আহক আমি। চেমচাং গেলেক্সি F22ৰ এই ফোনটোত 6.4 ইঞ্চিৰ HD+ ছুপাৰ এমোলেড ডিছপ্লে আছে, যাৰ ৰিজলিউশ্যন হ'ব 700x1600 পিক্সেল। ইমান ডাঙৰ স্ক্ৰীণ এটা স্মাৰ্টফোনত আপুনি টিভিৰ পৰ্দাত চোৱা যেন হ'ব পিক্সাৰ বা ভিডিঅ'বোৰ, গতিকে ভিডিঅ' কোৱালিটি যথেষ্ট উন্নত হ'ব। আৰু ইয়াত কি আছে, Android 11 বেছড 1 UI 3.1, গতিকে ভাল এটা স্মাৰ্টফোন। আৰু কেমেৰাৰ কথা যদি ক'বলৈ যাওঁ, ইয়াত আছে 48 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা, এইটো ৰিয়াৰ কেমেৰা, 8 মেগাপিক্সেলৰ ছেকেণ্ডাৰী কেমেৰা, 13 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা, আৰু কি আছে 2 মেগাপিক্সেলৰ আল্ট্ৰাছাউণ্ড চেঞ্চৰ, লগতে 2 মেগাপিক্সেলৰ ডেপ্থ চেঞ্চৰ। চেঞ্চৰ কথাটো জানে, বেক চাইডত থাকিব ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ। বেটাৰী চাৰ্জিং খুব স্পীডি হ'ব, কিয়নো ই 25 ৱাট ফাষ্ট চাৰ্জিং স্মাৰ্টফোন হয়। নেটৱৰ্ক কানেক্টিভিটিৰ বাবে ইয়াত থাকিব 4G LTE, ৱাইফাই, ব্লুটুথ, GPS, USB, NFC-ৰ দৰে ফিউচাৰ। তেন্তে কোনোবাই যদি ইমান কম টকাতে ইমান ধুনীয়া এটা স্মাৰ্টফোন কিনিব বিচাৰে, তেন্তে আজি এই ফোনটো অৰ্ডাৰ কৰক। যদি ভিডিঅ'টো চাই আপুনি ভাল লগা বুলি অনুভৱ কৰে, তেন্তে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।